জনপ্ৰিয় গৰ্জিয়াছ অভিনেত্ৰী কল্পনা কলিতা হয় বৰ্তমান ৰং টিভি চেনেলত সম্প্ৰচাৰিত হৈ থকা মেঘ মল্লাৰ ধাৰাবাহিকখনত গীতাঞ্জলি উৰফে অৰুন্ধতীৰ মাকৰ চৰিত্ৰত অভিনয় কৰি থকা অভিনেত্ৰীগৰাকীৰ বিষয়ে কিছু কথা পাতিম আজিৰ এই ভিডিঅ'টোত। অভিনেত্ৰীগৰাকীয়ে এতিয়ালৈকে বিবাহত আবদ্ধ হোৱা নাই, কিন্তু কিয় আৰু আছে বৰ্তমান প্ৰেমৰ সম্পৰ্কত। সো কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে আৰু বহুতো কথা পাতিম আজিৰ এই ভিডিঅ'টোত। সো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। কল্পনা কলিতাই জন্মগ্ৰহণ কৰিছিল ধুবুৰীত 15 আগষ্ট তাৰিখে। তেখেতে নিজৰ জন্ম চনটিৰ বিষয়ে কতো উল্লেখ কৰা নাই, কিন্তু অনুমানিক হিচাপে তেখেতৰ বৰ্তমান বয়স 30ৰ ওপৰ হ'ব। সৰুৰে পৰা ভাবিছিল নিজকে এগৰাকী ছিংগাৰ বুলি, কিন্তু পাছলৈ তেখেতে অভিনয় ক্ষেত্ৰখনতহে ভৰি দিলে। কেমেৰাৰ সন্মুখত অহাৰ আগত তেখেতে কৰিছিল নাটক। তেখেতে কৰা প্ৰথমখন অসমীয়া ছবি হৈছে জুন্দা ইমান গুণ্ডা। পাছলৈ বহুতো জনপ্ৰিয় মিউজিক ভিডিঅ' গানত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় কল্পনা কলিতাই। তাৰ পিছতো বহুকেইখন অসমীয়া মেগা ধাৰাবাহিকতো অভিনয় কৰি আহিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। আৰু বৰ্তমান মেঘ মল্লাৰ ধাৰাবাহিকখনত গীতাঞ্জলিৰ চৰিত্ৰত অভিনয় কৰা আপোনালোকে দেখিবলৈ পাই আহিছে। কল্পনা কলিতাৰ কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে কল্পনা কলিতাই ধুবুৰীৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল আৰু HS পাছ কৰে বি বৰুৱা কলেজৰ পৰা আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰে আৰ্য কলেজৰ পৰা। ইয়াৰ পিছত তেখেতে LLBও কমপ্লিট কৰে। কল্পনা কলিতাৰ পৰিয়ালত আছে মাক দেউতাক, এগৰাকী বায়েক আৰু এজন ককায়েক। ঘৰত আটাইতকৈ সৰু কল্পনা কলিতা, দেউতাক ৰজনী কলিতা আৰু মাতৃ ৰম্ভা কলিতা। কল্পনা কলিতাৰ বায়েক হৈছে অপৰ্ণা কলিতা। দুয়ো বায়েক ভনীয়েক কম ফ্ৰেণ্ডৰ দৰে বেছি থাকে। জনপ্ৰিয় অভিনেত্ৰীগৰাকী বৰ্তমান আছে প্ৰেমৰ সম্পৰ্কত জনপ্ৰিয় অভিনেতা কুঞ্জন ভাৰদ্বাজৰ সৈতে। তেওঁলোক দুয়ো বহু বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছে, কিন্তু ফাইনেলি তেওঁলোকে বিবাহপাশত কেতিয়ালৈকে আবদ্ধ হ'ব সেই কথা এতিয়াও জনোৱা নাই। বন্ধু-বান্ধৱীসকল, আপোনালোকে জনাব কল্পনা কলিতাৰ অভিনয় আপোনালোকে কেনেকুৱা পায়। সো আজিৰ ভিডিঅ'টো ইমানেই আছিল। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈ বাই বাই।